ডিভাইচত গৈ জুম এপটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত এই তলত সাইন ইন বুলি অপশ্যন আহিব, তাতে ক্লিক কৰি দিয়াৰ লগে লগে নিজৰ জিমেইলটো আহি যাব। তাতে ক্লিক কৰি পাছৱৰ্ডটো বহুৱাই দিব। বহুৱাৰ পিছত এনেকে এখন ইণ্টাৰফেচ ওলাই আহিব। তাতে নিজৰ ইমেইল আৰু নেমত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আৰু এখন ইণ্টাৰফেচ ওলাই আহিব এনেকে। ইয়াত কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত নিজৰ বাৰ্থ ইয়াৰ টাইপ কৰাৰ পিছত কণ্টিনিউ কৰি দিব। এয়া হৈ গ'ল জুম এপ সাইন ইন।